14 দিনৰ পিছত কি হ'ব লেণ্ডাৰ আৰু ৰোভাৰৰ ধ্বংস হৈ যাব নেকি ইছৰোৰ মুন মিছন ইছৰোৰ অধ্যক্ষই কিয় চিন্তা প্ৰকাশ কৰিছে চন্দ্ৰযান 3ৰ চন্দ্ৰজয়ৰ পিছতো বৈজ্ঞানিক মহলত চিন্তা আহিবলগীয়া কিছু প্ৰত্যাহ্বানক লৈ চিন্তা অধ্যক্ষ এছ সোমনাথৰ তেওঁ প্ৰকাশ কৰে যে যেহেতু চন্দ্ৰত বায়ুমণ্ডল নাই এনে পৰিস্থিতিত যিকোনো বস্তুৱে চন্দ্ৰযান 3ক আঘাত কৰিব পাৰে অৰ্থাৎ কোনো বস্তুই খুন্দিয়াই যাব পাৰে চন্দ্ৰযান 3ক আৰু যদি তেনে হয় তেন্তে ৰোভাৰ আৰু লেণ্ডাৰ ধ্বংস হৈ যাব বৈজ্ঞানিকৰ ভাষাত ক'ব পাৰি থাৰ্মেল প্ৰব্লেম আৰু কমিউনিকেশ্যন ব্লেকআউটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে যদি আমি চন্দ্ৰপৃষ্ঠক ভালদৰে মন কৰোঁ বা লক্ষ্য কৰোঁ তেন্তে দেখা যায় চন্দ্ৰপৃষ্ঠত বহু গাঁত সদৃশ চিহ্ন আছে ইয়াৰ কাৰণ হয়তো এনে লাখ লাখ পিণ্ডও হ'ব পাৰে যিয়ে খুন্দিয়াই গৈছে আৰু এটা প্ৰশ্ন বহুদৰে মনত উদয় হৈছে 14 দিনৰ পিছত লেণ্ডাৰ আৰু ৰোভাৰৰ কি হ'ব ঘূৰি আহিব নেকি পৃথিৱীলৈ ইয়াৰ উত্তৰ হৈছে পৃথিৱীলৈ ঘূৰি নাহে চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠতেই থাকি 14 দিনৰ বাবে কাম কৰিব চন্দ্ৰযান 3য়ে 14 দিনৰ পিছত চন্দ্ৰত 14 দিনৰ বাবে আকৌ ৰাতি হ'ব অত্যাধিক ঠাণ্ডা পৰিব তাত -230 ডিগ্ৰীলৈ নামিব পাৰে আৰু যেহেতু লেণ্ডাৰ আৰু ৰোভাৰে ৰ'দতহে কাম কৰে বা সক্ৰিয় হৈ থাকে সেয়ে ই নিষ্ক্ৰিয় হৈ পৰিব পাৰে সেই সময়ত কিন্তু ঈশ্বৰ বিজ্ঞানীসকলে চন্দ্ৰত পুনৰ সূৰ্য উদয় হলে বিক্ৰম আৰু প্ৰজ্ঞান পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই নিউজ ডেস্ক টাইম 8